তো আমাৰ মাইনা আমাৰ চবতকৈ মেইন মানুহ তেওঁ তাৰপিছত গোটেইখিনি এতিয়া হৈ গ'ল আমাৰ নিয়ম অনুসৰি এয়া ৰিতম মুখ মুচি আছে তাৰপিছত ৰ'দত গোটেইখিনি ওলাইছে আমাৰ মনমি বাই মেইন আশিকি ফোর মনি ভাই বাবা বাবা ভাই প্ৰথম লোৱা শ্বটটো এবাৰ লৈ লৈছে না প্ৰথমত ন আমি এখানে যাব পারি না হেল্ল' হাই ভিউৱাৰ্ছ আজি আমি বৰ্তমান উপস্থিত আছোঁ আমি চৰাইদেউৰ একেবাৰে একদম মৈদামত পাহাৰত উঠি আছোঁ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ এটা খুব পবিত্ৰ এখন ঠাইত আমি এটা বৰ্তমান আছোঁ তাতে আমি অকণমান আমাৰ আজি ভিডিঅ' শ্বুটটো আজি কভাৰ ভিডিঅ' চং এটাৰ হয় আমি শ্বুট কৰিছোঁ এটা আমি কভাৰ এটা ভিডিঅ' কৰিছোঁ এটা চঙৰ খুব ধুনীয়া এটা গীতৰ আৰু ভিডিঅ'টোত জড়িত হৈ আছে মেইন এক্ট্ৰেছ মেইন মালিকনী মাইনী সুৰেশনা ৰাজগুৰু আৰু আনফালে আছে আমাৰ বহুত মৰমৰ ভাইটি ৰিতম আৰু আশা কৰিছোঁ গীতটি আপোনালোকে আদৰি ল'ব আৰু মানে যিটো ভিডিঅ'টি আদৰি ল'ব আৰু গীতটি যেনেকৈ আপোনালোকে আদৰি লৈছে ইমান ধুনীয়াকৈ সুন্দৰকৈ কভাৰ ভিডিঅ'টি খুব ধুনীয়াকৈ আমাৰ সপোন ছাৰে যিহেতু অলৰেডি তেওঁ বহুত কাম কৰিছে ইভেন ৰিচেণ্টলি মোক এটা কাম কৰি গৈছে অফিচিয়েল কলিয়াকানাই তেওঁৰ সৌজন্যতে আজি গোটেই গ্ৰুপবোৰ দেখাই দিলে বেছি আমাৰ সেই গোটেই ভাইটি ভণ্টিকেইটা যিহেতু আমাৰ তেওঁলোকে মোৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তো মোৰ দায়িত্ব বনে যে ইয়াত লগ লাগি দিবলৈ তেওঁলোকৰ লগত তো আহিলোঁ তেওঁলোকৰ লগতে ওলাই মেলি আহিলোঁ আজি খুব এটা ধুনীয়া পৰিৱেশত আছোঁ আমি বৰ্তমান এতিয়া আৰু চুমনি বাঢ়িছোঁ ন চুমনি বাঢ়িছোঁ আৰু আশা কৰোঁ খুব ধুনীয়া হ'ব খুব ভাল হ'ব ভিডিঅ'টি আৰু ছাৰে বহুত কষ্ট কৰিছে আৰু বহুত ধুনীয়াকৈ আমাৰ মাইনীয়ে বহুত কষ্ট কৰিছে আৰু সেইফালে খুৰীহঁতি বহি আছে আমাৰ পেৰেণ্টছসকল এইফালে জয়হঁতৰ লগত দিয়া আমাৰ জয়দীপ আছে আপোন ছাৰ বুলি মেইন বুলি এইফালে মোক কৈ দিয়া বুলি এইজনী বুলি